আজি আকৌ আইছো হৰুৰাকে ব্লগ এটা বনাও বুলি চাওচোন বেছি নহয় গাহৰি আনিছো আপোনাৰ আধা কেজি আজি বনাও বুলি লৈছো এয়া চিনি পাইছে নে কি হয় এয়া হৈছে তিতামৰা পাত হয় তিতামৰা লগত আজি গাহৰি মাংস বনাও লগত ৰেডি কৰিছো এয়া পিয়াজ জলকীয়া আদা ৰসুন লগত এয়া আলু পিয়াজটো জ্বলোৱা হৈ গৈছে যেহেতু গাহৰি মাংস হয় বেছি তেল দিয়া নহয় 2 চামুচমান তেল দিছো দান্দলৈকে জলদি দিছো আলু দি দিছো অলপ মছলা দি দিছো যেহেতু যি ড্ৰাই বনোৱা হ'ব তেলতে মই নিমখ দি দিছোঁ হিচাপ অনুসৰি দি দিছোঁ যিহেতু মছলাটো থাকিব লাগিব মোৰ মছলাটো কালাৰ আহি গ'ল মছলা কালাৰ আহি গ'ল এতিয়া মই এয়া গাহৰি মাংসটো দি দিয়া হৈছে 20 মিনিটমান ফ্ৰাই কৰা হ'ব তাৰপিছত ইয়াতে আলু দিয়া হ'ব এয়া মই সৰুকৈ পাকঘৰটো দেখাইছোঁ এয়া এনেদৰে ৰাখিছোঁ পাকঘৰটো এয়া আলু এয়া মৰাপাত এনেকৈ ৰাখিছোঁ মই সৰুকৈ পাকঘৰটো দেখাইছোঁ আপোনালোকক আলু দি দিয়া আছে যিহেতু মাংসটো ফ্ৰাই হৈ গৈছে মই ভালদৰে বনাব নাজানো আৰু দেই তথাপিও যি যাম তাকে দেখাইছোঁ আপোনালোকক আৰু মই কষ্টত বনাইছোঁ বোলে কেৰাহীখন ঘূৰি আছে মোবাইলটো ধৰিবলৈ মানুহ নাই যে লগত আমাৰ ঘৰ ষ্টেণ্ডো নাই যে এনেকৈ বনাইছোঁ আৰু বেয়া চেয়া নাপাব ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিব আৰু দেই মাংসটো ফ্ৰাই হৈ গৈছে আলুটো ফ্ৰাই হৈ গৈছে এতিয়া খুন্দি থৈ দিয়া চেপি থৈ দিয়া আদা ৰচুনখিনি ইয়াত দি দিয়া হৈছে যিহেতু মোৰ লগত কোনো নাই ধৰিবলৈ মোবাইলডাল এনেকৈ বনাং আৰু এয়া মোৰ মাংসটো ফ্ৰাই হৈ গ'ল আছে মই এই কাটি থৈ দিয়া মৰাপাতখিনি ইয়াতে দি যিহেতু আজি মৰাপাতৰ লগত গাহৰি মাংস খাং আৰু বেলেগে খাই নাখায় নাজানো কিন্তু মই কিন্তু বনাই খাই বৰ ভাল পাওঁ এনেদৰে শাক পাত দি ভালদৰে দি দিলোঁ দেখিছেনে বাৰু মৰাপাতটো কি ধুনীয়া হৈছে মৰাপাতটো সিজক আৰু গাহৰি সৈতে খাম আগতে আইতাহঁতে এনেকৈ বনাই খুৱাইছিলে এতিয়াও সেই মুখত সেই জুতিটো লাগি থাকে কাৰণে বনাওঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল গাহৰি কি ধুনীয়া কালাৰ আহিছে দেখিছেনে বাৰু খাম আজি এনেকৈ আৰু গেছটো বইল কৰি দিওঁ হৈ গ'ল আজি ভাল লাগিলে লাইক এটা দিব আৰু দেই এনেকৈ বনাই থাকোঁ আৰু মিছা ক'লেনো কি হ'ব এয়া আৰু সৌভাগে